নমস্কাৰ, মই বিকাশ। আজি আকৌ আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ' ভাগত আপোনালোকে দেখিছে কেনেকৈ এভাগ খনিকৰ পুথি বুলি কোৱা হয় পুথিভাগক। এই খনিকৰ পুথিভাগ কাকজান বনগাঁৱৰ এভাগ নামঘৰলৈ গৃহস্থই আনিছে আৰু কেনেকৈ পুথিভাগ আগবঢ়াই নিয়া হয় আৰু এই পুথিভাগৰ কি মহত্ব আপোনালোকে আগলৈ ভিডিঅ'টো ভালকৈ চাই থাকিব।
হে কৃষ্ণ প্ৰভু নাৰায়ণ আপোনালোকে ভিতৰত দেখিছে কেনেকৈ পুথিভাগ আগবঢ়াই নি পানি গৃহস্থৰ ঘৰলৈ লৈ অহা হৈছে আৰু গৃহস্থৰ ঘৰত পুথিভাগ ৰাখি তাতে সেৱা সৎকাৰ কৰি পুথিভাগক নামঘৰলৈ নি তাত ৰাখি তাত তেওঁলোকে আশীৰ্বাদ দি ৰাইজে সেৱা সৎকাৰ কৰি পানি পুথিভাগক পঢ়িবলৈ আগবাঢ়ি গৈছে। আৰু যিহেতু খনিকৰ পুথিভাগ যিহেতু সকলোটিয়ে পুথিভাগৰ বিষয়ে মানুহে গম নাপায়, আজি আমাৰ পুথিভাগ যিজন ভকতে পঢ়ে সেই ভকতজনক আমি লগ কৰি ভকতজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ যে পুথিভাগৰ আৱিৰ্ভাৱ কেনেকৈ হৈছিল আৰু পুথিভাগৰ বৈশিষ্ট্য কি। ককাই আমাক ধুনীয়াকৈ বুজাই দিছিল। ক'বলৈ আগবাঢ়িছোঁ। যদি অপৰাধ হয় আপোনাৰ সদায় মাৰ্জনা কৰিব। যেতিয়া অসমত মানুহৰ আক্ৰমণ হৈছিল তেতিয়া গাঁৱৰ ভূঞত মানে অত্যাচাৰ চলাই সকলোৰে ঘৰৰ সা সম্পত্তি সকলো তেওঁলোকে নি অসমত অত্যাচাৰখিনিয়ে মানুহৰ আক্ৰমণত থাকিব নোৱাৰি হাবিয়ে কাঠনিয়ে পলাই ফুৰিছিলে। তেওঁলোকে যি স্থানত লুটপাত কৰিছিলে সেই স্থানৰ পৰা গৈ গোলাঘাট জিলা মিছামৰা খনিকৰ গাঁৱৰ গৈ সোমালগৈ। খনিকৰ গাঁৱৰ সেইখিনি এখন হাবিতে তেওঁলোকে দুটা বাকচ লৈ গৈছিলে, তাত কিবা ধন সোণ ৰত্ন আছিল বুলি। কিন্তু তেওঁলোকে সেই ধন সোণ ৰত্নখিনি তাত নাপায়, তাত এটা মানে উলু খেৰণিত বাকচ দুটা পেলাই থৈ গুচি গ'ল। এতিয়া সেই সময়তে এই খনিকৰ গাঁৱত নৰহৰি বুঢ়া বুঢ়ী এজনে পৰিয়াল পাতি আছিল। তেখেতসকলে সেই বাকচ দুটা পাই ঘৰলৈ লৈ আহিল। মানে যেতিয়া আক্ৰমণ কৰিছিল, মানুহ যেতিয়া যোৱাৰ পিছত ঘৰলৈ লৈ আহি সেই বাকচকেইটা তেতিয়া আকৌ এনেকৈ ধৰক ঠগা তেনেকুৱা সুবিধা নাছিল নহয়, পানী চাঙৰ ওপৰতে তুলি থৈ দিছিলে। তেতিয়া তেওঁলোকৰ সেই আইগৰাকীয়ে তাতে চাকি বন্তি জ্বলাই সেৱা কৰে। তাতে কিছুমান মানুহে গম পায় তাত চাকি বন্তি দিবলৈ আহে, কাৰোবাৰ অসুখ হ'লে ভাল হয়, কাৰোবাৰ সন্ততি নাই, তাত চাকি বন্তি দিলে সঠিক সন্ততি হয়। সেইদৰে খনিকৰ পুথিভাগ প্ৰচাৰিত হ'ল। তাৰপিছত গাঁৱৰ ৰাইজে ভাবিলে পুথিভাগ যেতিয়া আহিলে আমি এখন গুৰুপুৰি নিৰ্মাণ কৰোঁ। তেতিয়া সকলো ৰাইজে গোট খাই পেলাই সেই খেৰণিতে খেৰ কাটিবলৈ গ'ল। খেৰ কাটি থাকোঁতে সকলোৰে ঘৰে ঘৰে চাহ দিয়ে, জলপান দিয়ে, পাল কৰে। এই বুঢ়া বুঢ়ী নৰহৰি ককাৰ আৰু আইগৰাকী ঘৰত তেনেকৈ আৰু খাবলৈ নাইকিয়া, তেওঁলোকক এদিন পাল কৰিলে। তেতিয়া গাঁৱৰ ৰাইজে খেৰ কাটিবগৈ। তেতিয়া সেই আইগৰাকীয়ে চাউল কেইটামান চাকি এগছ জ্বলাই পুথিকেইটা আগবঢ়াই সেই চাউলকেইটাকে বুঢ়াক ক'লে যে আপুনি পাচি 3টা লৈ যাওক,
তেতিয়া এটা দৰিয়া বুলি জাম আছে, সেই জামটোতে পাচি দুটাতে 3 মুঠিত দি আপুনি তিয়াই থ'ব আৰু সময়ত গৈ চাবগৈ। তাৰপিছতে এই সময়ত গৈ বুঢ়াই চাইছেগৈ, মানে একদম দোণমূৰীয়া হৈ পৰম চাউল আছে। সেই চাউলখিনিকে আনি সকলো ৰাইজে ভগাই খালে। আকৌ বুঢ়ীয়ে কৈ পঠিয়ালে তাত টকাখিনি কিন্তু পেলাই নিদিব, ঘৰলৈ লৈ আহিব। ঘৰলৈ লৈ আহি আৰু সকলোৱে খালে মেলিলে। তেতিয়াৰ পৰা জনবিশ্বাস হ'ল যে খনিকৰৰ প্ৰতিভাগী মহিমামণ্ডিত, সকলোৱে আগভাগ কৰিলে মেলিলে মানে যাৰ যি মনোকামনা সকলো মনোকামনা পূৰণ হয়। কাৰোবাৰ যদি অসুখ হয় তাত চাকি বন্তি দিয়ে, তেনেকৈ বস্তুভাগী শাস্ত্ৰভাগ সকলোতে প্ৰচাৰ হ'ল। এতিয়া আপোনালোকে সকলোতে যোৰহাটৰ ফালে আহে, আনকি এইপিনে মাঘেৰিটা গৈছে, গুৱাহাটীলৈ গৈছে, সকলোৰে বিশ্বাসৰ মাজতে খনিকৰৰ প্ৰতিভা প্ৰচলিত হৈ আছে। গতিকে খনিকৰৰ প্ৰতিভা সেই নৰহৰি বৰুৱা, তেওঁৰ এতিয়া আহিন মাহৰ পূৰ্ণিমাত তেখেতৰ মৃত্যু তিথিত তাত সকাম পাতে, সেইটো ককা সভা বুলি পাতে। সেই ককা সভা আজিও ভাওনা পাতে সেই নামঘৰতে। এতিয়া নামঘৰ ধুনীয়া হ'ল, ৰাইজৰ দান বৰঙণিৰ পৰাই ডাঙৰকৈ নামঘৰ বনালে। এনেধৰণেই খনিকৰৰ প্ৰতি জনশ্ৰুতিমতে বিশ্বাস কৰি আজিও এনেধৰণে চলি আছে। খনিকৰৰ পুথিৰ ইতিবৃত্ত সিমান। ধন্যবাদ। যিহেতু আপোনালোকে গম পালে পুথিভাগৰ বৈশিষ্ট্য আৰু পুথিভাগৰ মহত্ব কি, আৰু ককাই ধুনীয়াকৈ আমাক বুজাই দিলে। আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছিল, সমস্ত ভুলখিনি যাতে ক্ষমা কৰি দিয়ে। ধন্যবাদ।